নৰ দেহটো একোটা একোটা জড় বংশী তুমি হে চৈতন্য সনাতন তেওঁ বজাই আছে আৰু এই বাহিৰটো বজাই থাকিলে এই দেহটো 16,000 নাৰী নাৰী গোপিনী আছে মন যমুনাৰ পাৰত সিহঁতে খেলি কৰি থাকে খেলি সেইকাৰণে কৃপালগুৰু শংকৰদেৱে এবাৰ বৰাৰটো মাধৱদেৱক কৈছিল যে বৰাৰটো ভাগৱত ময়ে কৰিলো আনকো কৰিব দিলো তোমৰালৈ কিন্তু আগবঢ়োৱা নহয় ভাগৱত সম্পৰ্কে তোমৰাও ক'ব লাগে মাধৱপুৰুষে মাত্ৰ 4 লাইনত ক'লে ভাগৱত যে পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰি যত লীলাই অৱতাৰ ধৰা হৰি পিতাময় তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰীড়া কৰি দীনবন্ধু 4 পুৰুষাৰ্থ 3 ৰকম পৰ এই লীলা মাধুৰীৰ মাজত যিয়ে পৰম দুৰ্বোধ্য আত্মতত্ত্বটো বুজি পাইছে এইবিলাকেই দেখো ভগৱন্ত কাৰণ ভকতেই ভগৱন্ত যাৰ নাই ইয়াকি অন্ত ভকতক ভজিলে বিষয় কৰ্ম জ্বৰ আৰু কি ক'ব লগা আছে কিন্তু কৰিব নালাগিব তেওঁ মায়া কাৰণ গুণ কৰ্ম কাল মায়া বুলি কৈছে মায়া কিন্তু অবস্তুক দেখাও বস্তুক আগৰি এইটো মোহৰ মায়া জানা নিষ্ঠ কৰি দেহটো অবস্তু পেটৰ কাৰণে বৰ মৰম ৰ'দ লাগছি ছাতিটো টানি দিছোঁ ভোক লাগছি এইহে ৰাখিছা ভালত খেলে ৰান্ধিব নোৱাৰে কিন্তু যিমান জন্ম পাবৰে পৰা আমি খাই আছো খোৱাখিনিয়ে কিন্তু কৈছে 12 ঘণ্টাও নাথাকে বৰ নিষিদাত গণ্ডগোলীয়াটো সেই 24 ঘণ্টা আমি কিন্তু সময় গুচি যাওঁ তেতিয়াহ'লে আমি মায়াটো বুজিব লাগে মায়া তাৰমানে এইটো অবস্তুটো মায়া বস্তু ইয়াতে অবস্তুটো হৰ হৰি হৰে নাই ভেদ তেন্তে কিয় ভাজা ভেদ বিষ্ণু শিৱৰ ভেদ কৰিব বুলিলে বাধা পৰি যায় আমাৰ এশৰণীয়া বহু ভকতক আমি দেখো তেওঁলোকে ৰাখা চাকৰটোৰ হাতত 1 গিলাচ গাখীৰ দি খেদায় তাৰমানে শিৱৰাত্ৰিৰ দিনা একো নহয় যা কৰা হৈ গ'ল ৰত্নাৱলী তোমাৰ ওপৰত দি দিলোঁ ইয়াত এইখন শাস্ত্ৰ গোপনী শাস্ত্ৰ কিন্তু অতি গভীৰ বেদৰ শ্ৰেষ্ঠতম তুমি এইবিলাক কথা কোৱা মহান্ধকাৰময় ঘোৰ সংসাৰ আকতৰি বা প্ৰতি ইচ্ছাই আছে ও তাক কৃপা কৰি যিটো মহামুনি খুজে পৃথিৱীত ব্যক্ত আমি কৰিলাই এই পৃথিৱীখন অন্ধকাৰ এটা গাত ইয়াত যিয়ে পৰে সি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰামৰা আৰু য'ত আন্ধাৰ আছে তাত পোহৰ পাবই সেইকাৰণে কুৰুক্ষেত্ৰ বুলিছে কু মানে বেয়া আৰু মানে পোহৰ এই য'তেই আন্ধাৰ বেয়া বস্তু আছে তাৰ পিছত ইফালে কিন্তু পোহৰ আছে গতিকে এই পোহৰখিনি পাবৰ নিমিত্তে অন্ধকাৰময় দুৰ্ঘৰ সংসাৰত তৰিব যাৰ ইচ্ছা আছে তাক কিন্তু কৃপাও হ'ব লাগে এই কৃপাটো আহি অব্যক্তজনৰ ঈশ্বৰ অব্যক্ত ঈশ্বৰ হৰি কিমতে বুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন একান্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন এইটো এটা ঘটনা ধৰি লওক আমাৰ ইয়াতে প্ৰসংগ হৈ গ'ল বাপগৰাকীয়ে ক'লে জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ তেওঁক যদি কোৱা হয় এই ৰামটো কোন তেওঁ হতবিধ খাই হয়তো ক'ব পাৰে কিয় দশৰথৰ পুতেক নহয় সেই ৰত্নাকৰে যেতিয়া মানে সকলোৰ ভিতৰত সি নিজেই কৈ আছে মৰাম 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 কোনে ৰাম কৰ মইতো ৰাম ক'ব নোৱাৰো মোৰ ভিতৰত কোন ৰাম আছে বুজি পালো প্ৰাণাৰাম হৃদিৰাম আত্মাৰাম যদি এই হয় ৰামৰ বাপেক কোন থাকিলে 10টা ইন্দ্ৰিয়ৰ ৰথ দহৰথ
দশৰথৰ পুতেকন্যা ৰাম বুজি পালো মই, কিন্তু ৰামৰ ভাৱ যাপন সততা সত্যা সীতা লক্ষ্মী তেতিয়া উৰি হেপন ভাঙি দিলে। ৰাম জন্ম পোৱাৰ ৬০ বছৰ আগতেই ৰামায়ণ লিখিলে। আমাৰ আমি এইবোৰ আমাৰতো ১০ লাখ পাত লাগিব। কৃপালুগুৰু শংকৰদেৱ লীলা মাধুৰী দেখুৱাওঁতে আমাকতো ভাওনা কৰি দেখুৱাইছে। তেওঁ কৃষ্ণ নিৰাকাৰ বুলি কৈতো আমাক এইটো দেখুৱাইছে ভাওনা লাগিব। সেইটো নহ'লে মানুহে একো বুজি নাপায়। তাতে বুজায়ো শান্ত থকা নাই, আকৌ হেৰিত লৈ আহিছে তেওঁ আপোনাৰ কীৰ্তনত লৈ আহিছে। আইসকলে বুজি পোৱা কীৰ্তন কৰি গাব দিছে, জয় হৰি গোবিন্দ কৰি গাব দিছে। অথচ নিৰাকাৰক আনি এওঁলোকৰ মুখেদি গোৱাই দিছে। তাৰপিছত কিন্তু এওঁলোকৰ ইয়াত এদিন অনুভৱ হৈছে হৰি নিৰাকাৰ সময়। তাৰপিছত গতিকে গুৰুজনা কৌশলগতভাৱে আমাক আগবঢ়াই লৈ গৈছে। সেইজন কৃপালুগুৰু শংকৰদেৱ এজনে বৰবায়নৰ ৯টা খোল বাইছে। সেইজন কৃপালুগুৰু শংকৰদেৱ যিজনে গীত নাট ভাওনা সমস্তখিনি কৰিছে। এইজন সেইজন যি অনাদিৰাদি কাৰণৰ কাৰণ আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণ এইজন এইজন। কিন্তু দুৰ্ভাগ্য আমি অসমীয়া জাতি বান্দৰে যেনে কয় ঘাই কুকুৰ হলে লগৰ বান্দৰটোক দেখুৱায়। লগৰ কেইটাহিনেই আমাৰো অসমীয়া জাতিৰ পাছত এইবিলাকে টানি এওঁ শংকৰীয়া, এওঁ মহাপুৰুষীয়া, এওঁ একৰণীয়া, এওঁ ভাগৱতীয়া, এওঁ কৃষ্ণগুৰু। তেওঁ সুধিলে আপোনাৰ গুৰু ক'ত? মোৰ বৰপেটাত দিয়ক। আপোনাৰ মোৰ আউনীআটী, আপোনাৰ মোৰ মাজুলীত গুৰু, আপোনাৰ মোৰ চমৰীয়াত গুৰু। গুৰু ক'ত? নকলে ক'লে তেওঁলোকৰ গুৰু তাতে বৰপেটাত লৈ দিলে। কিন্তু বৰপেটাত থাকলে এখন আছে, তেওঁ কেতিয়াও নকলে সৰণি উন্নয়নে গুৰু কিন্তু এওঁতে মই গুৰু নহয়, কেৱল মাত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত কয় যে মই গুৰু নহয়। গুৰু আমাৰ কৃপালুগুৰু শংকৰদেৱ। তেওঁৰ বাণী আনি মোৰ ওপৰত দায়িত্ব দিয়াৰ কাৰণে মই আপোনালোকক তেতিয়াহ'লে সত্য উদ্ধাৰৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘত উদ্ভাৱন হ'বলগীয়া হ'ল। নহ'লে আমি অজ্ঞান আন্ধাৰৰ পিনে গুচি গ'লোহেঁতেন। গতিকে আমি এটা হাতত জোৰ লৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা জুই শিখা এটা জোৰ। ইফালে যাম এন্ধাৰবিলাক নাশ কৰি আমি পোহৰ দিব ওলাইছোঁ। আপোনালোক তাত সদগতি সৎমতি লৈ পেলাই আমাৰ লগত জোৰৰ পাছে পাছে আহিছে। তেতিয়াহ'লে ভগৱন্তই কৈছে য'তেই অগ্নি আছে তাতেই বিষ্ণু আছে। কিন্তু মানে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। গতিকে ভকতেই ভগৱন্ত। এই দৃষ্টান্তটো বুজাবৰ নিমিত্তেই আমিবিলাকক ইয়াতে দিয়ে যে আত্মা প্ৰকাশকইতো প্ৰদীপ সাক্ষাৎ ভকতি অমৃত ৰস পৰিপূৰ্ণ জাত আকে শুনি অজ্ঞ লোক তৰ্ক সংসাৰ হেন সুখ গুৰু পদে কৰো নমস্কাৰ। ভাগৱতী আত্মপ্ৰকাশক প্ৰদীপ বুলি কৈছে। তাৰমানে ইয়াৰে প্ৰকাশ হ'ব লাগে। ই অপ্ৰকাশিত হৈ আছিল। ক'ত আছিল? তেওঁ পৰম ব্ৰহ্মত আছিল। পৰম ব্ৰহ্মৰ পৰা আহি ঠাই ক'ত ল'লে? পিতৃৰ শিৰত বিন্দু। মই সেইকাৰণে নাৰায়ণ বুলি। নাৰা মানে পানী। পিতৃৰ শিৰত বিন্দু আছিল পানী। মাইক্ৰস্কোপেৰে চাব লগা। এই পানীয়ে ক'ত স্থান ল'লে? মাতৃগৰ্ভত। তেতিয়াহ'লে পানীতে পানী, জলত জল, জলত নল, নলত জীৱৰ সৃষ্টি। আপুনি টেকেলি এটাত পানী লওক, বাৰীৰ পিছফালে থৈ দিয়ক, এমাহত চাব যাওক হৈছে। তেতিয়াহ'লে আমি এই পৃথিৱীখনৰ বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱীখনৰ 3 ভাগ পানী, আমাৰ দেহটোতো 3 ভাগ পানী। ই বেমাৰ হ'লে ডাক্তৰৰ তাত নিলেও কয় চিকিৎসা কৰিম,
2 বটল চেলাইন আনি দিয়ক এনেকৈ পানী ধৰে তেতিয়াহ'লে পানীয়ে প্ৰাণ পৰীক্ষিতৰ গণ্ডগোলটো লাগছে পানীতে পানীৰহে গণ্ডগোল আৰু পৰিচিও পানীৰ তলতে তাৰমানে গংগাৰ তীৰত মাত্ৰ তেতিয়া তেওঁৰ মোহশূন্য বিষয়শূন্য বাসনাশূন্য লিপ্সাশূন্য সৰ্বশেষত তেওঁ হৰি হৈছে মই দেহ নহয় মই আত্মা মই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ তেতিয়া তেওঁ চকু মুদিয়ে কৈছে বোলে শুনিবানে আৰু লাগে যদি তোমাক 7 দিন আৰু ক'বলৈ নালাগে হ'ব লাগিব সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি যত দেখা চৰাচৰ হৰিমাই নিৰন্তৰ ব্ৰাহ্মণ চণ্ডালৰ নিবিচাৰি ফুল দাতাত চোৰত দাৰ দৃষ্টি একতুল বেদক যাহো কোৱা নাই যি কথা সেই কথা কৃপালু গুৰু শংকৰদেৱে ক'লে যে কুকুৰ শৃগালৰ গদাৰ ভৰআত্মা তেতিয়াহ'লে গুৰুজনা আৰু গতিবলৈ এওঁ হওক দয়াৰ সাগৰ কৃপাৰ সাগৰ এইজনে আমাক দিলে এওঁ কৈছে যে সুখদেৱে যদি ভাঙনি কৰি নিদিলেহে হয় এই যদি পৰীক্ষিতক নকলেহেঁতেন গংগাৰ তীৰত তেতিয়াহ'লে আমি নাপালোহেঁতেন প্ৰভুসকল কৃপালু গুৰু শংকৰদেৱে কিন্তু গংগাৰ তীৰলৈ ভকতৰ সংগে পাতা নামৰ দোকান আজি এইখন গংগাৰ তীৰত গৈছে জ্ঞান হ'ল গংগা আজি হাজাৰ হাজাৰ বছৰ যোৱাৰ পিছতো এই আসনখনৰ নাম বোকাখন শুদ্ধভাৱে কৃষ্ণ কথা কওঁতাজনৰ আসন এই অশুদ্ধ কথা ক'ব নোৱাৰে সৰ্বশেষত হ'লেও তেওঁ ক'ব লাগিব অলপতে টিভিত দেখিছে নহয় এজন একেবাৰে মানে মহাপণ্ডিত জ্ঞানী ব্ৰাহ্মণেও শেষত ক'ব লগা মানে অপ্ৰীতিত লাগে অৱশ্যে কিয় নামি কিয় আমি নিবৃত্তি আমি প্রবৃত্তি মার্গেরে আমি খোঁজ দিয়া নাই কৃপালু গুরু শংকরদেবে প্রবৃত্তি মার্গেরে খোঁজ দিয়া নাই প্রবৃত্তি মার্গত আছে মহাপুরু মাধৱদেৱ তেওঁ শেষত নিজে হাত দাঙি দিলে যে ইমান দিনৰ মোৰ পণ্ডিতালি এনেই মই নিবৃত্তি লৈ 13 প্ৰহৰ বাদত তেওঁ নিবৃত্তি লৈ খোজ দিলে আৰু যে খোজ দিলে নেঘিৰিটি মোৰ জোৰাত পিন্ধাই থোৱা ছোৱালী কৰি লৈ নিবৃত্তিৰ বাপেৰে কেৱল মানুহ তৰণৰ বাণী দি থৈ ধৰ্ম অৰ্থ কাম মোক্ষ পুৰুষাৰ্থ চাৰি পুৰে যত লোক ইয়াৰ উপায় বিচাৰি কৃষ্ণত ভকতি তাৰ পৰম উপায় ও মহাপুৰুষাৰ্থ ইয়াত পৰে ভগৱন্তৰ চৰণ প্ৰণতে ধৰ্মত গাঁৱত আছে ধৰ্ম যে ধৰি ৰাখে তেওঁ ধৰি ৰাখে এই ধৰ্মই ধৰি ৰাখে তেতিয়া ধৰি ৰাখিলে মই অৰ্থ পাওঁ সম্পদ পাওঁ ধন পাওঁ কিন্তু এই দেহ কামতেই মত্ত বিষয় সম্বন্ধ এই দেহ মত্ত আজিও আমি কামতে আহিছোঁ কিন্তু এইটো নিষ্কাম ডাঙৰ কথা কি ভকতৰ কাম নোহোৱা নহয় ভকতৰ কামটো কিন্তু নিষ্কাম কাম কামনা নোহোৱা নহয় প্ৰহ্লাদৰ কাম নোহোৱাকে নাছিল ধ্ৰুৱই কাম লৈ পেলাই গৈছিল গুণময় কৰ্ম লৈ মাকে কিন্তু বাৰে বাৰে কৈছে সাৱধান কৰা পিতাৰাক এই অপমান কৰি পেলাই এনেকৈ অহংকাৰ কৰি নাযাবা চোৱা নিশ্চয় প্ৰাপ্তি কিন্তু দেৱৰ্ষী নাৰদক পাই সমস্ত তেওঁ হৈ গ'ল তেতিয়াহ'লে আমাক লাগিব সেইটো দৃঢ়তা তেতিয়াহে মই জানিম তেতিয়া মই মোক্ষ পাম মোক্ষ মানে মোহ ক্ষয় মানে ক্ষয় প্ৰাপ্ত যি কথা জানিলে বুজিলে মোহবিলাক ক্ষয় প্ৰাপ্ত সাধু সংগত আহিলে আমাৰ মোহবিলাক ক্ষয় প্ৰাপ্ত আমাৰ মোহবিলাক মোহশূন্য বিষয়শূন্য বাসনাশূন্য লিপ্তশূন্য যেতিয়া হ'ব পাৰিম তেতিয়াহে মই অনুভৱ কৰিম যে মই আচলতে দেহেই নহয় মই 84 লক্ষ যৌনি পৰিভ্ৰমণ কৰোঁতে এনেকুৱা দেহ মই বাৰে বাৰে পাইছোঁ এই কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটি দুৰ্লভ মনুষ্য জন্মতো ৰজা প্ৰজা হ'লেও কিন্তু
মই প্ৰত্যেকবাৰে এৰি এৰি থৈ গৈছোঁ। এইবাৰৰ দেহটো মই এৰি থৈ যাবই লাগিব। ইতিমধ্যে মই গৈ আছো, মোৰ খবৰেই নাই। জীৱন এখন বোৱতী নৈখন যেনেকৈ নিৰন্তৰ গৈ আছে, মোৰ দেহটো গৈ আছে। মই এদিন আইৰ কলা শিশু আছিলো, এদিন কৈশোৰ হলো, এদিন বাল্য হলো, চাই থাকোঁতেই যৌৱন প্ৰাপ্ত হলো। ক'ৰ পৰা যেন একেবাৰে মানে বাৰিষাৰ ঢল আহা দিলে যৌৱন আহিল। বাৰিষাৰ ঢলে যেনেকৈ পাৰত থকা গছডালত খুন্দা মাৰি বগৰাই দি মই পিটুৱাই লৈ যায়, যৌৱনতো আমি কৈ থৈ দিম যা যা তহঁতৰ প্ৰতি। কিন্তু নৈখনো এদিন শীৰ্ণ হয়, এই জীৱন নৈও এদিন শীৰ্ণ হয়। কেশ পকে, দাঁত সৰে, চকু ধুলু ধুলু হয়, খোজবিলাক থৰক বৰক হয়, তেল পিছলা দেহটো সতৰা সতৰি হয়। ইয়াৰ পৰা এদিন কিন্তু প্ৰাণবায়ু ওলাই যায়। তেতিয়াহ'লে কিয় আহিছিলো আৰু কিয় যাম? বোলে কি ধন বেহালি হাত, অ মন বেপাৰী কি ধন বেহালি হাত, বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নলনি, চিনিও নলনিবা। বেপাৰী হ'ল মনহে, মনটোহে কৈ থাকে চলিয়া নকৰাও, সেইটোহে কৰাও, তাহাঁতৰ অৱস্থাও হয়। আৰু মোৰ লগত যোৱা মানুহখিনিকো ৰিচিপশ্যনটো ভালকৈ কৰিব পাৰে, সেইটো হ'ল মন। ইহে কৈ থাকে বঢ়িয়া ঘৰ বান্ধিছে নাই, ঘৰৰ আমাৰ সেইটো মন। এই মন দুৰাচাৰ হৈ পেলাইও কিন্তু সেনাই ঘৰ বান্ধ একো নহয় দেই বান্ধি দেখা নাপাই পাৰি। সেইকাৰণে তৃতীয় স্কন্ধ ভাগৱতত কপিল প্ৰভুৱে মাতৃ দেৱহতী কথাটো এই মহাজ্ঞানটো দিছিল। মাকে কৈছিল বাছা, তুমি মোৰ গৰ্ভত জন্মগ্ৰহণ কৰিছা, তুমি কিন্তু যোগ ভাস্কৰ, তুমি মোক এই মাতৃক তৰবৰ কাৰণে তুমি মোক বাণী দিয়া, যি বাণী দি মই তৰি যাম। বোলে ভগৱান নিৰাকাৰ, মই একো বুজি পোৱা নাই, অবলা নাৰী। বোলে তোমাৰ গৰ্ভত থাকোঁতে মোক দেখিছা, তুমি দেখা নাই কিন্তু অনুভৱ কৰি ধন্য। মনোৰ নন্দিনী মোৰা মহাভূমি বৰ ভাল পালো, সঁচাকৈ অনুভৱ। আৰু এতিয়া মোক দেখিছা নে? দেহাটো দেখিছো, আত্মা দেখিছা নে? আত্মা দেখা। মই কোৱা কথাবিলাক শুনিছা? বোলে কথা দেখিছা নে? বোলে দেখা নাই, নেদেখি। আৰু পৰম ব্ৰহ্মক নেদেখি, তেওঁৰ বিচ্ছুৰিত অংশ জীৱ ব্ৰহ্মক নেদেখি, জীৱ ব্ৰহ্মৰ নাভিনাদৰ উৎপত্তি হোৱা শব্দ ব্ৰহ্মক নেদেখাই দি নেদেখাত লগ আপোনাৰ শব্দ দি হেল্ল বুলি ক'লে শব্দ যিটো কৰি নেদেখি, আৰু তাতেও বহি নেদেখাই দি নেদেখাত এই বিজ্ঞানসন্মত। কৃপালীগুৰু শংকৰদেৱে সেইকাৰণে আমাৰ কাঠৰ শিলৰ মাটিৰ দিয়া নাই, যে নেদেখা জানো নেদেখা শব্দ কি লাগিব তোমাৰ দৃঢ়তা, সততা, একান্ত বিশ্বাস। তাৰ কাৰণে লাগিব গুৰু ভক্তি। মহাপুৰুষ মাধৱদেৱে একেবাৰে আত্মীয়া বানে দিছিল যে বিনা চৰণে ভকতি ৰপতি উকতি কবহু নহয়। ইয়াতো আমাক আনি আনি কৈছে, আই এহি পৰমাৰ্থ অৰ্থ বেদ ব্যাস ঋষি, নিবন্দিলা ভাগৱত শাস্ত্ৰ ধৰি, আন জ্ঞান কৰ্ম মানে ভক্তিৰ সাধন, জানিবা নিশ্চয় কৰি পঢ়িলো। এইহেন বেদব্যাসো কিন্তু গণ্ডগোলীয়া হৈ আছিল। দেৱৰ্ষি নাৰদে যদি নাহি মূৰে কপালে হাত দিয়ে ৰৈ গ'ল, তেওঁহে ক'লে বোলে কিহৰ কাৰণে তুমি হেন মহাপণ্ডিতৰ ক'ত মই ভাল লাগি, বোলে কি দেখিলো এইবিলাক সাপত পূজা, জনিক পূজা, লিংগত পূজা, বোলে গণ্ডগোল তোমাৰ কাৰণে এইবিলাক হ'ব লাগিছে। দৈত্য কুলৰ তুমি জন্ম কাহিনী বোলে লিখিছো, অসুৰ কুলৰ জন্ম কাহিনী লিখিছো, সৰ্প কুলৰ জন্ম কাহিনী লিখিছো, ঈশ্বৰৰ জন্ম কাহিনী লিখিছো। যিজন জগতৰ হৰি অনাদি আদি কাৰণৰ কাৰণ, তেওঁৰ বিষয়ে তুমি লিখা নাই, লিখা তেওঁৰ বিষয়। ও নমো ভগৱতে বাসুদেৱায়। মাত্ৰ 12টা আখৰ, 12টাতে সকলো আছে। সেইমতে ধ্যান কৰিলে, সেইমতে দেখিলে মায়াই মেৰুৱাই আছে, ভগৱন্ত মাজতে আছে, আৰু ভক্তিমায়ে মোকলাই দিয়ে। 12টা অক্ষৰত তেওঁ 12 স্কন্ধ কৰিছে।
কাৰণ সমানৰ কৰিব লাগিব বাকী পুৰাণবিলাক যিমান ডাঙৰ এইখনত ভাগৱতৰ সিমান নকৰে ভাগৱত সিমান কৰিবৰ কাৰণে কিন্তু ব্যাসেও এটা কাম কৰিলে লীলামালা দিলে সেইটো লীলা বাল্য লীলা ব্ৰজ লীলা মথুৰা লীলা ৰাসলীলা দেখিলে ডাঙৰ নহয় ইয়াত তেতিয়া বেলেগৰ পৰা আজৰি আনিলে মানে খপা সৰু হলি কৰি চাই নহয় নে যি ডাঙৰ কৰি জংঘল গতিকে আমাকো ডাঙৰ কৰি দিলে আখ্যান আনিলে আখ্যান আনিও যেতিয়া নহয় ডাঙৰ উপাখ্যান আনি দিলে এই আখ্যান আৰু উপাখ্যান আনি দিলে ভাগৱত সেইখিনি কৃষ্ণ যাবৰ পৰত উদ্ধৱৰ আগত যিখিনি ভাগৱত ধৰ্ম আৰু পৰীক্ষিতৰ মৃত্যুৰ সময়ত যেতিয়া এয়া তেওঁ কৈ দিয়ে যে সমস্ত জানিলা কিন্তু ব্ৰহ্মৰ জ্ঞান নহ'লে কিন্তু মুক্তি নহয় তেতিয়াহ'লে সেইখিনি ভাগৱত এইখিনি আমি বস্তুটো বুজিবৰ কাৰণে কাৰণ গছ এডাল আপুনি সৰুতে ৰুওঁতে পুলিটো ৰুওঁতে আপোনাৰ হেৰি কলহীতে ৰোৱা যায় যিদিনা সি নদকা হয় চুলিৰ দৰে এডাল সাৰ হয় আৰু গছৰে সি একেঞ্চিকৈ কলহ খেলি আৰু সৰুতে আহি যিদিনা কয় সেইদিনা কৈ দিয়ে যে আধা ইঞ্চিও নাই দিয়া কলহ তেতিয়াহ'লে কৃপালুগুৰু শংকৰদেৱৰ এই ভক্তি মাৰ্গৰ মাজত যাতে আপোনালোকে আছে কলহ নাৰাখিব সাৰ ৰাখক এই সাৰে আপোনাক তৰাব কাৰণ ইয়াত সেইকাৰণে কৈছে ভাগৱত নামে কয় অমৃত সাগৰ আছে হেন কথা কোনো মুখত লোকৰ গুৰু মুখে শাস্ত্ৰ পাছে আপুনি পঢ়িও ভাগৱত অমৃত সাগৰে বুৰদি কেনেকুৱা ভাগৱত ভাই ভাবু কম তুমি ভাৱনা লব্ধ হোৱা তুমি ক'ৰ পৰা আহিছা তুমি কিমান দিনৰ কাৰণে আহিছা তুমি কি লৈ আহিছা জ্ঞান